নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ SK নেটৱৰ্ক এছামলৈ। আৰু মই আজি আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ লৈছোঁ খুজুৱতি। আপোনাৰ শৰীৰত কোনো ঠাইত খুজুৱতি হৈছে নেকি? যদি খুজুৱতি হৈছে, কি কৰিব লাগে, কি কৰিব নালাগে? কেনেকুৱা ধৰণৰ খুজুৱতি? আপোনাৰ কোনো খুজুৱতি হৈ সেই খুজুৱতি বাঢ়ি গৈছে নেকি? আঙুলিৰ ফাকে ফাকে বা শৰীৰৰ যিকোনো অংগত সৰু সৰু খামুচিৰ দৰে খুজুৱতি হয় নেকি? আৰু যদি খুজুৱতি হয় আপোনাৰ গোপন অংগত বা আপোনাৰ ছালৰ যিকোনো ঠাইত বা আপোনাৰ শৰীৰৰ য'ত কাপোৰে ঢাক খাই থাকে তেনে অংগত আপোনাৰ খুজুৱতি হৈছে নেকি? আপোনাৰ যি হাড়ৰ জইনবোৰ আছে, আপোনাৰ হাড়বোৰ ভাঁজ কৰিব পাৰি, সেই ভাঁজত আপোনাৰ খুজুৱতি হৈছে নেকি, সেই বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ। তেনেকুৱা অঞ্চলত যদি আপোনাৰ খুজুৱতি হৈছে, কি কৰিব লাগিব, কি কৰিলে ভাল হ'ব, বনৌষধ হিচাপে কি ব্যৱহাৰ কৰিব লাগিব, সেই বিষয়ে আজি এই ভিডিঅ'টিত আপোনালোকক জনাম। তেনেহ'লে পলম নকৰি আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ৰোগ হোৱাৰ কাৰণ। বন্ধুসকল, তেজৰ দোষত বা অতি লেতেৰা হৈ থাকিলে বা আপুনি যদি অপৰিষ্কাৰ হৈ থাকে, পানীত তিতি থাকে, বিভিন্ন কাৰণত যদি অপৰিষ্কাৰ বা লেতেৰা বস্তু আপুনি স্পৰ্শ কৰে, তাৰ পাছত পৰিষ্কাৰকৈ ধুই নিদিয়ে, তেনেকুৱা বিভিন্ন কাৰণত আপোনাৰ এই ৰোগ দেখা যায়। এই ৰোগ আপোনাৰ বংশ ৰোগ হিচাপে হয়, অৰ্থাৎ আপোনাৰ যদি এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ এই ৰোগ আপোনাৰ বৃদ্ধি হোৱা দেখা যায়। কি আপোনালোকে ব্যৱহাৰ কৰিব? এনে যদি ৰোগ হয় তেনেহ'লে এই ৰোগৰ পৰা বাচিবলৈ আপোনালোকে কি ব্যৱহাৰ কৰিব, এই বিষয়ে জনাবলৈ ওলাইছোঁ। যদি আপোনালোকৰ এনে ৰোগ হৈছে তেনেহ'লে এই ৰোগৰ পৰা বাচিবলৈ হ'লে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব ঘৰৰ ওচৰতে পোৱা, সততে পোৱা যিকোনো ধৰণৰ আপোনালোকৰ বনৌষধ কি ব্যৱহাৰ কৰিব সেইটো জনাইছোঁ। নাৰিকলৰ তেলৰ লগত গোলনেমুৰ ৰস মিহলি কৰি আপোনাৰ য'ত খুজুৱতি হৈছে বা তেনেকুৱা ঠাইত আপুনি খুজুৱতি নাইকিয়া কৰিবলৈ প্ৰথমতে পৰিষ্কাৰ পানীৰে ধুই ল'ব লাগিব আৰু তাৰ পাছত আপুনি ব্যৱহাৰ কৰিব, নিশ্চয় আপোনাৰ ভাল হ'ব। দ্বিতীয়তে, আপুনি মহানিমৰ পাত ভাজি ৰাতিপুৱা শুই সুধা পেটত অৰ্থাৎ খালী পেটত যদি 10 গ্ৰামকৈ খাব পাৰে তেনেহ'লে অতি কম সময়ৰ ভিতৰত আপোনাৰ এই ৰোগ ভাল হোৱা দেখা যায়, অৰ্থাৎ আপোনাৰ এসপ্তাহৰ ভিতৰত এই ৰোগ ভাল হ'ব। নিমপাত সিজোৱা পানী আপুনি প্ৰতিদিনে নিমপাত সিজোৱাব আৰু সেই পানীৰে গা ধুব লাগে, তেনেহ'লে পৰিষ্কাৰ হ'ব। আৰু আপুনি সদায় গৰম পানী ব্যৱহাৰ কৰিব। তেনেকৈ ব্যৱহাৰ কৰিলে আপোনাৰ খুজুৱতি কম সময়ত ভাল হয়। আৰু নিমপাত তেৰেহে সদায় পাৰিলে গা ধুব লাগে, লগতে আপুনি খাবও লাগে। 1 চামুচ বিলাহীৰ ৰসৰ লগত 2 চামুচ নাৰিকলৰ তেল মিহলি কৰি খুজুৱতি হোৱা ঠাইত আপুনি মালিচ কৰি খুজুৱালে ভাল হয়। আপোনাৰ যদি খুজুৱতি হৈছে তেনেহ'লে 1 চামুচ বিলাহীৰ ৰস উলিয়াই ল'ব আৰু 2 চামুচ নাৰিকলৰ তেল মিহলি কৰি ল'ব। তাৰপাছত আপুনি খুজুৱতি হোৱা ঠাইখিনি মালিচ কৰি দিব, নিশ্চয় আপুনি সুফল পাব। তাৰ উপৰিও যদি আপোনাৰ তেনেকুৱা সুবিধা নহয় তেনেহ'লে আপুনি গাজৰ কাটি খুজুৱতি হোৱা ঠাইত লগাব লাগে আৰু গাজৰ খাব লাগে। আপুনি পৰ্যাপ্ত পৰিমাণে গাজৰ খাব লাগে। এনে খালে আপোনাৰ এই ৰোগৰ পৰা কম দিনৰ সময়ত আপুনি বাচি থাকিব পাৰিব, অৰ্থাৎ আপুনি ভাল হ'ব পাৰিব, উপশম ঘটিব। আৰু এতিয়া আপোনালোকক উপায় দিয়া হৈছে, আপোনালোকে যদি এইখিনিতো কৰিব নোৱাৰে তেনেহ'লে নহৰু, আপোনালোকে বজাৰত পোৱা নহৰু কেইটামান কিনি লৈ তাৰ পৰা নহৰু খুন্দি যিটো ৰস ওলাব আপুনি ৰসটো লগাই দিব খুজুৱতি হোৱা ঠাইত, তেনেহ'লে আপোনাৰ কম সময়ৰ ভিতৰতে আপুনি এইটো সুফল লাভ কৰিব। এনে সুফল লাভ কৰিবৰ বাবে আপুনি আৰু এটা কাম কৰিব পাৰে। তাৰ বাবে আপুনি জালুক 4-5টা পিহি গৰু ঘিউৰ সৈতে মিহলাই সকলো সময়তে সকলো প্ৰকাৰৰ খুজুৱতি লগালে অতি কম সময়ৰ ভিতৰত উপশম হোৱা দেখা যায়। আপুনি কম সময়ৰ ভিতৰত উপশম হ'ব। তাৰ উপৰিও আপুনি মহানিম, কেঁচা হালধি সিজোৱা পানীৰে দি নাৰিকলৰ তেল দি যদি আপুনি প্ৰতিদিনেই গা ধুৱে তেনেহ'লে কম সময়ৰ ভিতৰত বা এসপ্তাহৰ ভিতৰত আপোনাৰ এই ৰোগ নিশ্চয় ভাল হ'ব। এই ৰোগ যদি হয় আপোনালোকে জ্বলা পোৰা, ভাং, ধঁপাত, মাদক দ্ৰব্য আদি বস্তু সেৱন কৰিব নালাগে। এনে বস্তু সেৱন কৰিলে আপোনালোকৰ এই ৰোগ দেখা যায়। আৰু আপুনি আগত দি থৈ অহা যিবোৰ বনৌষধ সেইবোৰ যদি আপুনি ব্যৱহাৰ কৰে নিশ্চয় কম দিনৰ ভিতৰত ভাল পাব। আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চাই থাকিব SK নেটৱৰ্ক এছাম। ধন্যবাদ।